हेलो एवरीवन स्वागतम जनाइছোঁ गुणগুণ চেনেলৰ অন্য এটি ব্লগলৈ আৰু এইটো হৈছে আমাৰ গুণগুণৰ বাৰ্থডে সময়ৰ ভিডিঅ' আৰু আপলোড কৰোঁতে অলপ দেৰি হ'ল বিজি থাকোঁ অফিচত যাব লগা হৈ আছে সেইটো কাট কৰিব পৰা নাছিলোঁ আৰু তাৰ যিহেতু বাৰ্থডে আছিলে আমি ৰাতিপুৱা গোটেইকেইটা আহিছিলোঁ ওচৰত থকা গণেশ মন্দিৰলৈ আৰু দেউতাকে এইবোৰ চাকি বন্তি অকণমান লৈ আহিছিলে আৰু এনেকৈ গণেশ মন্দিৰৰ তললৈকে আইতাকে আৰু গুণগুণে নামি গৈ আছে আৰু মই যিহেতু কেমেৰামেন মই কেমেৰা কৰি থাকোঁতে গৈ আছে বাৰু আৰু যিহেতু তাই প্ৰথম বাৰ্থডে সেয়ে ভগৱানৰ চৰণত এবাৰ সেৱা লওঁ বুলি আহিলোঁ বাৰ্থডে ডাঙৰকৈ পাতা নাই তেনেকৈ আমাৰ সক্ষমো নহ'ল পাতিবলৈ বেয়াও লাগিছে তাইক লৈ আহিলোঁ এনেকৈ গণেশ মন্দিৰলৈ দেউতাকে মন্দিৰটো চাৰিওফালে তাইক এনেকৈ ঘূৰাইছে তাই বিৰাতে ফূৰ্তি পাই আছিলে আৰু এনেকৈ গোটেইখিনি সেৱা চেৱা কৰি লৈ আমি ঘৰত আহিলোঁ আৰু বাৰ্থডে বুলি সৰু ল'ৰা ছোৱালী কেইটামানক মাতিছিলোঁ অলপ যোগাৰো কৰিব আছিলে সেয়ে সোনকালে মন্দিৰৰ কামখিনি কৰি লৈ ঘৰত আহি গ'লোঁ আৰু দিনত ভাত সাজো বনাব আছিলে অকণমানে আৰু সন্ধিয়া হ'লত আমি এনেকৈ অকণমান আয়োজন কৰিলোঁ তাইৰ বাৰ্থডে কিট এটা লৈ থৈছিলোঁ মই সেইটো এটা বেয়া আছিলে অলপ ফুলাটো কম হৈ আছিলে আৰু বেলুনো কিনি আনিলোঁ আহোঁতে তেনেকৈ এখন সজাই দিলোঁ এইখিনি এনেকৈ সজাইছোঁ অকণমান জেগা বেয়া লাগিছে ডাঙৰকৈ পাতিব পৰা নাই ভাবি মনো যায় পাতিব সেয়েহে অলপ আয়োজন কৰিছোঁ এনেকৈ আৰু অলপ সন্ধিয়া ল'ৰা ছোৱালীবোৰ আহিব সৰু সৰু কেইটামান আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমাৰ এখেতে পোলাও মাংস অকণ যোগাৰ কৰিছে বাহিৰত বনাই আছে এনেকৈ মাংসটো আৰু গেছটো বাহিৰত ওলাই লৈ আহিছে যিহেতু ঘৰত সৰু ল'ৰা ছোৱালী দৌৰা ধপৰা কৰি থাকিব এই গোটেইখিনি বাহিৰতে আয়োজন কৰিছে চাই থাকিব আগলৈকে তাইৰ বাৰ্থডেত কিনো কৰিছোঁ বাৰু আৰু এনেকৈ সন্ধিয়া দেউতাকে আৰু এইটো হৈছে আমাৰ নেক্সট ডে ভিডিঅ' অলপ ৰেকৰ্ড কৰি ৰাখিলোঁ এইটো পপিত তাই পাইছিলে ওচৰৰ মামী কেইজনীয়ে দিছিলে এইটো কৰি বিৰাটে ভাল লাগে মই আৰু এইটো হাগিছ এটা দিছিলে এক্সেল চাইজৰে আছিলে হাগিছটো এইবোৰ পালেহে মোৰ বাৰ্থডেত ভাল লাগে দেই বেছিকৈ কাৰণ এইবোৰ আমাৰ ডেইলি ইউজ হয় আৰু এইটো এটা ডল আছিলে সৰু আৰু উঠিছে এইটো হিয়াবাইকে দিছে হাতখন তাই হেৰাই থাকিলে ক'ত যেনিবা হেৰাই থাকিলে এইটো লুকাই থ'ব লাগিব আৰু তাই যি উৎপাত বেয়া কৰি পেলাব আৰু এইযোৰ গৰম কাপোৰ ইয়াত উঠিছিলে ডাঙৰ হয় অলপ আৰু এইযোৰ এইটো লং পেণ্ট আৰু এটা স্পৰ্টিং আছিলে এইটো চেম ডাঙৰ হয় অকণ থৈ দিম বাৰু তাই ডাঙৰ হোৱালৈকে পিন্ধিব পাৰিব আৰু যিহেতু এইটো ঠাণ্ডা ছিজন চলি আছে আৰু এনেকৈ এটা ফ্ৰকো পাইছে ফ্ৰকটো হ'ব চাগে পিন্ধাই চাব লাগিব আৰু এইটো এটা ফ্ৰক এইটো বুকুখন নহ'ব লাগিছে সেই পিন্ধাই চালেহে গম পাম দেই আৰু এইটো এনেকৈ এটা ফ্ৰক তাই আগতেও পাইছিলে বাৰু আৰু এটা ফ্ৰক আছিলে এইটো হাত চুটি গৰম দিনতে ভাল হ'ব এইটো আৰু এইযোৰ পেন আৰু স্পৰ্টিং আছিলে স্পৰ্টিংটোতো বিৰাটে ডাঙৰ 3-4 বছৰতকৈ বেছি ডাঙৰ ল'ৰা ছোৱালী হ'ব চাগে কোনোবা দিব পাৰিম কোনোবা ঘৰত আহিলে ইমান দিনটো ৰাখি থ'ব নোৱাৰি আৰু এইযোৰ মোজা আছিলে এনেকৈ মোজাবোৰ উঠিলেহে ভাল লাগে কামত আহে যেতিয়া ঠাণ্ডা দিন আৰু এইটো কোৱাৰ্টাৰ পেণ্ট টাইপ কোৱাৰ্টাৰ নহয় আৰু দীঘলে হ'বগৈ আৰু এনেকুৱা বেবী ছেট পাইছিলে খুলি মেলি একদম পেলাই উৎপাত কৰি থৈছে তাই আৰু এনেকৈ ফটো কেইটামান ৰাখি থ'লোঁ আমি